স্বাগতম জনাইছোঁ এটা নতুন ফ্ৰেছ ব্লগলৈ আৰু সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। সকলোৱে যাতে দিনবোৰ ভালে যায়। আৰু এতিয়া গৈ আছোঁ তাজমহল চাবলৈ। আমাৰ ঘৰৰ ওচৰত এটা ধুনীয়া তাজমহল বনাইছে, মানে ভেলাঘৰ বনাই আছে, তাক চাবলৈ যাম। মোৰ লগত যাব দেৱাশিষ ভাই। আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বলক। আৰু আমি আমাৰ গাঁৱৰ পৰা ওলাইছোঁ আৰু এইটো এটা মেজি বনাই থকা হৈছে আমাৰ গাঁৱত। ইফালে আছে নামঘৰ। আৰু এতিয়া আমি গৈ আছোঁ, একদম বতৰটো পূৰা একদম ঠাণ্ডা 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 কুল কুল। তাৰ মাজত আমি এই ৰাস্তা দি গৈ আছোঁ। আৰু এইটো বোম ডাঙৰ স্পীড ব্ৰেকাৰ, আৰু এয়া বোম ডাঙৰ গাঁতাৰ মাজে মাজে আমি গৈ আছোঁ। আমাৰ পৰা মানে বেছি দূৰ নহয়, ঠিক 2 কিলোমিটাৰমান গ'লেই হয়, তেতিয়া আমি পাই যামগৈ তাজমহল। আমি এতিয়া মলা পিন্ধালৈ সোমাই যোৱা ৰাস্তাটো দি আহিছোঁ, আৰু এইফালেদি গ'লেই পায়গৈ। আৰু ইফালে আছে মাজুলী মলা পিন্ধা গাঁও। আমি গৈ আছোঁ এতিয়া ৰাস্তাৰ মাজে মাজে। একদম বুম ডাঙৰ ঠাণ্ডা পৰিছে পূৰা। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা। এই যিমানে নহয় দেচোন, মানুহ থাকিলে কথা ক'ব লাজ লাগে। তাতে মোৰ ফ্লাছটো জ্বলি আছিল ন, মানুহ একদম ঘূৰি ঘূৰি থাকে, কি এইগিলা ভিডিঅ' কৰি আছা? বৰ বেলেগ মিক্স বনাইছে দেখোন। পিনে বলা পিঠা যায় আৰু মানে দেৱাশিষ ভাই যিটো হৰণ দিছে ন, টিট 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 টিট, মানুহে ঘূৰি ঘূৰি চাই আছে দেই। এই বতৰটো এনেকুৱা হৈ থাকিলে মানে একদম পূৰা মন চনটো ভাল নালাগে, মানে একদম পূৰা ৰ'দ হ'ব লাগে অকণমান, তেতিয়াই ভাল লাগে দেচোন। আৰু আমি আহি আছোঁ, এতিয়ালৈকে তাজমহলটো দেখা নাই বাৰু, দেখিমগৈ। মানে একদম পূৰা ধুনীয়াকৈ বনাইছে, একদম প্ৰতিভাক মানিছোঁ, চেলুট জনাইছোঁ শিল্পীসকললৈ। মাজুলী চিলাকলা গাঁৱত আছে। আৰু এতিয়া আমাৰ গাঁৱৰ মাজে মাজে গৈ আছোঁ তাজমহল চাবাক লাগি। ৱাহ, কিয়া বাত হে, কিয়া বাত হে, কিয়া বাত হে, কিয়া বাত হে, কিয়া বাত হে। আৰু আমি দেখি গ'লোঁ, আপোনালোককো দেখাম, ধৈৰ্য ধৰক। ভাই ভালকৈ নিবি, বিখ্যাত কৰা দেখোন। আপোনালোকে চাব নেকি কি বনাইছে, কি বনাইছে চাব নেকি? দিছ ইজ ৱাহ, কিয়া বাত হে। বনাইছে ৰে, কি বনাইছে। কি বনাইছে ৰে, আপোনালোকে চাওক কি মজা বনাইছে। বহুত কষ্টৰ মূৰত হৈছেগৈ। ৱাহ, মানিছোঁ মানিছোঁ। আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ফটো চটো অলপ মাৰি লওঁ আৰু এতিয়া। বিন্দাছ বনাইছে, বিন্দাছ বনাইছে। কেনেকুৱা মজা ন? প্ৰতিভাগ মানিছোঁ, একদম চেলুট জনাইছোঁ। বিন্দাছ। পথাৰ ভৰিল সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল, খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল, সেউজীয়া। বহুত ভাল লাগিছে, ভাল এটা সুন্দৰ পৰিৱেশ। আৰু এইখন গাঁৱত মানে 500 ঘৰৰ ওপৰত মানুহ আছে, আৰু সকলোৱে মিলিজুলি ইয়াতে খানা খাব, ভালেই লাগিব। আমাৰ ঘৰৰ ওচৰতে আছে মানে। আৰু এইপিনে একদম বুম ডাঙৰ চাউণ্ড বক্স আনি থৈছে। আৰু আমাৰ দেৱাশিষ ভাই পূৰা ইনষ্টাগ্ৰামত লাইভ যোৱাত ব্যস্ত, একদম মানে। দা বেলেগ বনাই দিলে দেখোন এইবাৰ একদম। ভাল লাগিছে দেই বহুত। গ'লে আহিম।
তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম ইয়াৰ দুটামান চিনেমেটিক শ্বট চাই লওক বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ তান লখিমী বোৱাৰী পালেহে তাজমহলটো ক'ত আছে বোলে এইটোৱে তাজমহল ৰংঘৰ এটা বনাইছে ইয়াৰ ওচৰে পাজৰে চাহ খাই ল'লো ইয়ালৈ আহি হ'বলৈ তান লখিমী বোৱাৰী পালেহে জানিবা আছিল তাজমহল আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু এটা ৰংঘৰ বনাইছে সেইটোও চাই যাম আপোনালোকে চাই থাকক মিউজিক বজাই আছে মানে কপিয়াত লাগি যাব আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ আৰু এটা ৰংঘৰ বনাইছে সেইটো চাই আৰু ভিডিঅ'টো সমাপ্ত কৰিম এটা সৰু ভিডিঅ' বনাব যত্ন কৰিলোঁ আৰু ইয়াতে খানা হ'ব মানে 500 ঘৰ মানুহ আছে ইয়াতে সকলোৱে মিলিজুলি খানা খাব আৰু ডিচিও আহিব গধূলিকৈ যদি পাৰোঁ এপাক আহিম আৰু ইয়াৰ পৰা যাওঁ বাই বাই মইনা কিনো মৰম জাগিল আৰু এতিয়া আমি তাজমহলটো চাই মানে ওলাইছোঁ আৰু এতিয়া চিলাকলা বৰনামঘৰ কৃষ্ণ আৰু এতিয়া আমি গৈ আছোঁ ৰংঘৰ চাবাক লাগি গৈ আছোঁ ভিডিঅ'টো কি হৈছে নাজানো আৰু মানে দেখাবলৈ যত্ন কৰিলোঁ মানে কিমান ধুনীয়াকৈ বনাই তুলিছে এটা তাজমহল সকলোৰে মিলা প্ৰীতি একচুৱেলি এনেকুৱা হ'ব লাগে একদম গাঁও হ'লে এনেকুৱা হ'ব লাগে মৰম চেনেহৰ মাজেৰে একতাৰে মানে বনাইছে আৰু বহুত ভাল হৈছে আৰু আশা কৰিলোঁ মানে ইয়াতকৈও যাতে ভাল কিবাকিবি দেখুৱাই যাব পাৰে তেওঁলোকে আৰু ইমানেই আৰু যদি ভাল পায় ভিডিঅ'টো লাইক চাইক কৰি দিব আৰু তাজমহলটোৰ কাৰণে এটা লাইক কৰি দিব আৰু এই গাঁওখন মানে একদম বহুত ডাঙৰ একদম মাজুলীৰ ভিতৰত ডাঙৰ গাঁও বুলি ক'লেও ডাঙৰ গাঁও একচুৱেলি 512 নে কিমান ঘৰ মানুহ আছে আৰু মানে এইটো বহুত গলি টাইপ একদম বহুত ডাঙৰ এখন গাঁও আৰু ফাইনেলি আমি এটা ৰংঘৰ এতিয়া দেখি পাম ইফালে চাই আৰু ফাইনেলি আমি এইফালে বনাই থৈছে এটা ৰংঘৰ ৰখা দে আৰু ফাইনেলি আমি পাই গ'লোঁ সেইটো ৰংঘৰ আৰু তললৈ আমি যাব লাগিব মানে দ পথাৰ বনাই থৈছে ভিউ চাওক নাই ইয়াৰ ভিউ চাওক কষ্ট কৰিছে কিন্তু মানিছোঁ আৰু শিল্পীসকলক একদম চেলুট দিছোঁ একদম পূৰা মিলা প্ৰীতিৰে যাতে যিখিনি অসমৰ কীৰ্তিচিহ্ন সেইখিনিত ফুটাই তুলিছে ইয়াত বহুত কষ্টৰ মূৰত মানে এয়া হৈছেগৈ কমেও 1.5 মাহ সময় লাগিছে বিন্দাছ বনাইছেনে ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল পূৰা একদম গান লগাই থৈছে ধুনীয়া পৰিৱেশ আৰু বেছি মানুহ নাই মানে তাজমহলত বেছি মানুহ আছে একদম পূৰা মানুহ ফটোমত ব্যস্ত ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল চাউল চালিবলৈ কুবৰা চালনি
আৰু আপোনালোকে দেখিলেই ৰংঘৰ আৰু তাজমহল কিমান ধুনীয়াকৈ ইয়াতে বনাই তুলিছে আৰু শিল্পীসকলক বহুত বহুত ধন্যবাদ আৰু অসমৰ এনেকৈ কীৰ্তিচিহ্নসমূহ এনেকৈ প্ৰদৰ্শন কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে তাতে বহুত বহুত ধন্যবাদ আৰু তেন্তে বাই বাই আৰু এটা নতুন ভিডিঅ' কথা লগ পাম টিল দেন টাটা বাই বাই